Hey guys, welcome to my YouTube channel Jintus Vlog আৰু আমি আজি ৰাইডত যাই আছো তো আমাৰ ৰাইড আৰম্ভ হ'ব ৰঙিয়া শিৱ মন্দিৰৰ পৰা আৰু এয়া আমাৰ প্ৰস্তুতি চলি আছে তো গাইস সবে সকলো সাপোর্ট কৰিব তাতে আশা কৰিছো আপোনালোকৰ আশাতে যাই আছো আপোনালোকে যি কৰে আৰু আশীৰ্বাদ দিব যাতে ভালে ভালে আহিব আৰু ভালে ভালে যাই পাও নাকি গাইস তো ভিডিওগুলো চাব ধুনীয়া ভিডিও বনাই তো এতিয়া কি হ'ব বলক এতিয়া ৰঙিয়া শিৱ মন্দিৰ লগ পাই আছো আপোনালোকক এই মোৰ বেগটো লৈ ল বান্ধব লাগিব তো গাইস আমাৰ প্ৰস্তুতি আপোনালোকক দেখাই আছো তো এয়া চাওক আমাৰ প্ৰস্তুতি চলি আছে ইয়াতে এইটো তাৰ বেগ বাৰু কেম চেম আছে গোটেইখিনি কথা নাই গোটেইখিনি লৈছে হি বাকি আৰু আপোনালোকক দেখাই আছো পোষ্টাৰ লগাই থৈছে ই তো গাইস আমাৰ যাত্ৰা আৰম্ভণি আৰু আমি ঘৰৰ পৰা ওলাই আহিছো এতিয়া আমি যাম শিৱ মন্দিৰলৈ আৰু চাই থাকক ভিডিওটো আমাৰ লগত একেলগে আৰু কমেন্ট কৰি জনাবচোন আপোনালোকক অসমৰ কি দেখাব লাগে আমি গোটেইখিনি দেখাব চেষ্টা কৰিম আমি যাওঁ এয়া মোৰ আগে আগে ৰিতুল যাই আছে তো তাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নিহাৰ্স ব্লগ বুলি আছে মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে সাবস্ক্ৰাইব কৰি থব দেই ধন্যবাদ ফাইনালি আমি শিৱ মন্দিৰ আহি পালোঁ আৰু এতিয়া আমি শিৱ মন্দিৰত চাকি ধূপ জ্বলাই আমাৰ যাত্ৰা আৰম্ভ কৰিম কৰো ৰঙিয়া মন্দিৰত আছো আৰু ইয়াতে আমাৰ দাদাজনে ধুনীয়াকৈ গামোচা চামোচা দিছে তো বহুত ভাল লাগিছে আৰু এতিয়া আমি ইয়াৰ পৰা ৰাইড আৰম্ভণি কৰিম তো আহক ভিডিঅ'টো চাওঁ গাইছ আমি ফাইনেলি যাব ওলাই আহিলোঁ ৰঙিয়া শিৱ মন্দিৰৰ পৰা আৰু তাতে দাদাজনে ধুনীয়াকৈ গামোচা চামোচা দিছে শুভেচ্ছা জনাইছে ভাল লাগিছে আৰু এতিয়া আমি যাম ডাইৰেক্ট দৌলগোবিন্দ তো আহক আমি যাত্ৰাটো আৰম্ভ কৰোঁ ইয়াতে এইবিলাক বাকী কাম কৰি আছে ধুনীয়া বনাইছে এইবিলাক চাওকচোন তো গাইছ আমি চাগে আহি এই মৰাঞ্জনা পাৰ হ'লোঁ আমি এতিয়া চাৰি পাম আৰু যাই আছোঁ বাকী ৰাতিপুৱা আকৌ খাই অহা নাই ভোক লাগছি এতিয়া চাওঁ ক'ত কি পাওঁ খাম আৰু আগত যায় বাকী মোৰ পিছে পিছে ই আহিয়ে আছে অলপ যাওঁ কি পাওঁ চাওঁ আৰু আজি টাৰ্গেট বহুত আছে এতিয়া টাৰ্গেট ফিল আপ কৰিব পাৰোঁ না নোৱাৰোঁ আহকচোন আৰু গাইজ এটা কথা কওঁ এই যি মানে গাড়ীগিলা যে হাইৱেত ইমান যি স্পীডত অভাৰটেক কৰে এই বস্তুটো অলপ বেয়া এই অভাৰটেক কৰিলে এক্সিডেণ্ট হোৱাৰ চান্সটো বেছিকৈ থাকে না তো গোটেই গাড়ী চলোৱা মানুহখিনিক কৈছোঁ আৰু ইমান স্পীডত গাড়ী চলাব নালাগে যিটো স্পীড লিমিট আছে এইটোত চলাওক আপত্তি নাই বাকী কেনা এতিয়া ভোক লাগছি বিট দিয়া লাগছি না বাকী ভোক লাগছি যাবা পাৰবি না গোটেই অসম ভগৱানৰ চিন্তি যাই আছো আৰু ভগৱানে আছে আপোনালোকৰ আশীৰ্বাদ আছে যাই পাম আৰু তো গাইছ আমাক বেলেগ একো নালাগে আপোনালোকে আশীৰ্বাদ কৰক অলপ সহায় কৰিব আৰু যাতে আমি যাব পাৰোঁ এইটো কামনা কৰোঁ ভিডিঅ'খিনি চাব মানে সাপোর্ট করব অলপ সাপোর্ট কৰক বেলেগ একো নাই আৰু কমেণ্ট কৰিব নেক্সট ৰাইড আপোনালোকে ক'ত বিচাৰে তো আমাক কমেণ্ট কৰিব আমি নিশ্চয় যাব চেষ্টা কৰিম তো আহক হৰ হৰ মহাদেৱ জয় আই অসম আমি আহিলোঁ কেন্দ্ৰকোনা পালোঁ কেন্দ্ৰকোনাত কিবা এটা খাই লওঁ তো খাই লৈ আমি আৰু ৰাইড আৰম্ভ কৰিম তো বাবা কি খাবা পৰঠা অৰ্ডাৰ দিছ ঠিক আছে কিবা কৈছ বাকী কেন্দ্ৰকোনাৰ পৰা আহি এইফালে লেফ্ট চাইডে আমাৰ নলবাৰীৰ ফালৰ পৰা আহি লেফ্ট চাইডে ইয়াতে এখন হোটেলত খাব আৰু আপোনালোকে যদি খায় বেয়া নহয় বাৰু ঠিক আছে দিয়ক আমি খাই লওঁ তাৰপিছত লগ পাম আৰু আমি ওলাই আহিলোঁ এতিয়া কেন্দ্ৰকোনাৰ পৰা অলপ কিবা খাই তো এতিয়া আমি যাই আছোঁ চাওঁ আজি যাই কি পাওঁ দৌলগোবিন্দটো টাৰ্গেট আছে যদি দৌলগোবিন্দ পাওঁ না নাপাওঁ যাই চাওঁ আজি সময় আছে অলপ হাতত যিমান পাৰোঁ ইমান যাই আছোঁ আৰু
তাততো পুৰা জলছি পুৰা একদম আগে একদম পুৰা অকণ ঘূৰিহে আহিব আৰু সি চাওঁ কি হয় যাই আছোঁ এনেকৈ ৰাস্তাই ধুনীয়াকৈ ভয়ো লাগে না তই হাৱেত যিমান এনেকৈ আহে গাড়ীগিলা বাপৰে ভয়ানক আহে দেই আহকচোন যাই থাকোঁ কি পাওঁ চাওঁ আহি পালোঁ এইখিনি বাইহাটা চাৰিআলি আৰু ইয়াতে পেট্ৰল পাম্প এটা মানে অলপ বাথৰুম কৰিলোঁ আৰু এনেকুৱাকৈ আহিলোঁ অলপ ফ্ৰেছ হ'লোঁ তো ইয়াতে দাদা একজনক লগ পালোঁ দাদাজনে ক'লে কি অলপ চাহ তাহ খাই যাওঁ তো আহক অলপ চাহ তাহ খাই লওঁ দাদাও দিব খুজিছে এইটোৱে পেট্ৰল পাম্প আৰু এইজন দাদা আমাক অলপ চাহ অফাৰ কৰি আছে তো চাহটো মানি লওঁ আৰু আহক অলপ চাহ খাই লওঁ আমি টোল গেট পাৰ হৈ আহিলোঁ আৰু এতিয়া যাই আছোঁ ধুনীয়াকৈ সুন্দৰকৈ যাই আছোঁ বাকী অলপ ভাগা চাগল লাগে চাইকেল চলাই যাই থাকিলে আপোনালোকৰ কাৰণে এইখিনি কষ্ট কৰি আছোঁ আৰু আপোনালোকে ছাপোৰ্টটো কৰি দিয়ক ভালকৈ আমিও এনেকৈ ইউটিউবত আপোনালোকক ভিডিঅ' দেখাই থাকিম যাই থাকিম আপোনালোকৰ কাৰণে কষ্ট কৰি থাকিম গতিকে আমাৰ ভিডিঅ'গিলা চাই যদি আপোনালোকে ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি আমাক নিশ্চয় সাহস দিব আৰু কি কবি তই কিবা কবি কিবা কবি না কি ক'ম আৰু যাই আছোঁ বলক আমি এই ভিডিঅ'টোত আৰু আগবাঢ়ি যাওঁ অলপ আমি আহি আছোঁ এতিয়া আৰু বাইহাটা পাৰ হৈ আহিলোঁ আমি এতিয়া যাই আছোঁ গৌৰীপুৰ আৰু গৌৰীপুৰ মাত্ৰ 8 কিলোমিটাৰ আছে আৰু একজন দাদা লগ পালে ইয়াতে লগ পাই অলপ শুভেচ্ছা দিলে তো ফটো চটো লৈ গৈছে এতিয়া কি কৰে নাজানো বাৰু শুভেচ্ছা জনাইছে ভাল লাগিল তেখেতকো আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ এনেকৈ আমাক যাতে সাহস দি থাকে আৰু এতিয়া আমি যাই আছোঁ তো আহক আমি আগত যাওঁ আৰু ভিডিঅ'টো চাওঁ বাকী আজি আমি যাম এতিয়া দৌল গোবিন্দ চাওঁ দৌল গোবিন্দত কিজানি আজি ৰাতি থাকিব লাগিব পাৰে যদি লাগে থাকিব লাগে তো তাতে থাকিম আৰু আজি ঠিক আছে দিয়ক বলক আৰু আমি আহি পালোঁ আৰু এতিয়া চাওঁ আপোনালোকে গৌৰীপুৰ আছে মাত্ৰ 6 কিলোমিটাৰ আৰু আমি 6 কিলোমিটাৰ চাইকেল চলাই থাকিম যাই থাকিম চাওঁ কি হয় তো মোৰ আগে পূৰা যাই আছে গমেই পোৱা নাই একদম পূৰা তো আপোনালোকে সাহস দি থাকক আমাক যাতে আমি ধুনীয়াকৈ যাতে ৰাইডটো কমপ্লিট কৰি আহিব পাৰোঁ ভগৱানৰ পৰা প্ৰাৰ্থনা কৰোঁ যাতে সুস্বাস্থ্যই আমি আহি পাওঁ তো গাইজ আমি ফাইনেলি আহি পালোঁ গৌৰীপুৰ আৰু আমি এতিয়া গৌৰীপুৰৰ পৰা যাম ডাইৰেক্ট দৌল গোবিন্দ আৰু আপোনালোকে চাওক এইটো হৈছে আপোনাৰ গৌৰীপুৰ আৰু আমি এই ৰাস্তাটো দেখিছোঁ নহয় এই ৰাস্তাটোৰে যাম আৰু বেছি সময় নাই আৰু দৌল গোবিন্দ পাম আৰু দৌল গোবিন্দত যাই ভাবিম আৰু নেক্সট ক'ত যাম কি কৰিম তো আহক যাওঁ দৌল গোবিন্দ তো গাইজ ফাইনেলি আমি আহি পালোঁ বহুতখিনি জেগা আহিলোঁ আমি গৌৰীপুৰৰ পৰা আৰু এতিয়া আমি অলপমান জেগা আৰু আছে যাব লগা তো এইফালে আপোনালোকে চাব পাৰে এইটো ৰাস্তাৰ পৰা আমি অলপ ইফালে গ'লে আমি আৰু যাব লাগিব অলপ দৌল গোবিন্দ মন্দিৰটো পাম ভালকৈ চিনি নাপাওঁ কিন্তু এতিয়া দাদা একজনক সুধিলোঁ দাদাজনে কৈছে ইফালে যাব লাগিব বুলি তো যাওঁ আৰু ইফালে অলপ ৰখছোঁতে বাকী এইটো অলপ সেই চিখৰ টিখৰ খাই আছে আৰু এনাৰ্জি লৈ আছে চিখৰটো মেইন চিখৰটো নহ'লে এনাৰ্জি নাপায় সঁচা কথা যদি চিখৰ নাইতো বেলেগ কথা যদি চিখৰ খাই না চিখৰ নগ'লে কাম কৰিব পাৰিব না চাইকেল চলাব পাৰিব সেয়াই আৰু কথা তো গাইছ মইতো চিখৰ টিখৰ নাখাওঁ না তো মই কেনেকৈ এনাৰ্জি পাই আছোঁ গতিকে এইটো মিছা কথা তো চিখৰ খালেও এনাৰ্জি পাব পাৰে নাপাব পাৰে এইটো গম নাপাওঁ কিন্তু মই চিখৰ নাখাওঁ এইটো মই এনাৰ্জি পাই আছোঁ আৰু অলপ পিছত আমি যাম আৰু যাত্ৰা আৰম্ভ কৰিম বাকী দৌল গোবিন্দ মন্দিৰলৈকে যাই লওঁ তাৰপিছত লগ পাম গাইছ ফাইনেলি আমি দৌল গোবিন্দ মন্দিৰ আহি পালোঁ আৰু আমি ইয়াতে চেণ্ডেল টেণ্ডেল থ'লোঁ বাকী ইয়াৰ পৰা আমি বাইদেউৰ পৰা ল'লোঁ চাকি তাকি ল'লোঁ লৈ আমি আৰু কল ল'ম অলপ পিছত তো আহক আমি চাই আহোঁ ডেছলাইটটো দিছি ন বাইদেউ যৌ যৌ বাকী কি কোৱা তই কিবা কবি তো গাইজ ফাইনেলি আমাৰ প্ৰথম ছাকচেছ ৰাইড এটা হ'ল বাৰু যিটো লক্ষ্য স্থান আছিল আমাৰ যি দৌল গোবিন্দ মন্দিৰ দৰ্শন কৰিম চ' এইটো হ'ল আমাৰ দৌল গোবিন্দ মন্দিৰ আৰু আহক আমি ভিতৰত
খুৱাই যাতে সিহঁতৰ আশীৰ্বাদ ল'ব পাৰোঁ সেইটোৱেই। আৰু বাকী বহুতখিনি বান্দৰ মানে ওচৰত অহা নাই, মানে ভাবিছে যে কিবা ক্ষতি কৰিম কিবা কৰিম, সেইকাৰণে মানে ওচৰত অহা নাই। তথাপি যিখিনি আহিছে সেইখিনি ভাল লাগিছে আৰু হাতৰ পৰা ফল নিছে খাইছে, তো ভাল লাগিছে। তো জীৱ জন্তুক অলপমান মৰম কৰিব লাগে দিয়কচোন, আমি নকৰিলেনো কোনে কৰিব সিহঁতক। বাহিৰৰ পৰিৱেশ আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ সাহসত আজি দৌলগোবিন্দ আহিব পালোঁ। আৰু তো গাইজ আপোনালোকে ছাপোৰ্ট কৰি থাকক, আমি এনেকৈ জেগা দেখাই থাকিম। তো আজি ফাৰ্ষ্ট দৌলগোবিন্দ আহিলোঁ, দেখালোঁ। এতিয়া আমি চাওঁ উমানন্দ যাব পাৰোঁ যদি সময় হয়, উমানন্দ নহ'লে আৰু ক'ৰবাত থাকিব লাগিব। গতিকে আহক আৰু অলপ চাই লওঁ দৌলগোবিন্দটোৰ ভিতৰত গোটেইখিনি। ফাইনেলি আমি ফেৰীৰ পৰা নামি আহিলোঁ আৰু এতিয়া আমি যাই আছোঁ কামাখ্যা। তো কামাখ্যা মন্দিৰটো আজিতো দৰ্শন নহয়, গতিকে এতিয়া আমি কামাখ্যা জংচনক লাগি যাম ষ্টেচনত। তাৰপিছত ষ্টেচনৰ পৰা আমি যাম অহাকালি ৰাতিপুৱা। তো আজি ষ্টে কৰিম আমি কামাখ্যা জংচনত, যদি থাকিব দেই, আৰু যদি নেদেতো আৰু নাই। তো চাওঁ আগে কামাখ্যা জংচনক লাগি যাই চাওঁ, তাতে ৰাতিটো ষ্টে কৰি ৰাতিপুৱা কামাখ্যা মন্দিৰটো দেখাম। গতিকে আহক যাওঁ এতিয়া কামাখ্যা জংচন। কামাখ্যা মন্দিৰ আহি পালোঁ, তো এখন কামাখ্যা মন্দিৰৰ গেট। আৰু অলপ ওপৰত উঠি যাব লাগিব, এতিয়া যাওঁ ওপৰত। যাই আজি ৰাতিটো থাকিম, কালি ৰাতিপুৱা আপোনালোকক গোটেই কামাখ্যা মন্দিৰ দেখাই নেক্সট কালি আমি আপাৰ আচামৰ কাৰণে ওলাম। ফাইনেলি আমি ইয়াতে ৰুম এটা ল'লোঁ। আৰু ৰুমটো লোৱাৰ কাৰণ মানে কি, কালি ৰাতিপুৱা যিহেতু আমি কামাখ্যা মন্দিৰ যাম আৰু কামাখ্যা মন্দিৰত গা নোধোৱাকৈতো প্ৰৱেশ কৰিব অলপ নিজৰে ভাল নালাগে। চ' ইয়াতে ৰুম এটা ল'লোঁ আৰু আপোনালোকৰ ৰুমটো দেখাই দিছোঁ, ৰুমটো এবাৰ চাই লওক। বাকী এইটো আমাৰ ৰুম, বাকী ইয়াতে সি ঘুমাই আছে, সি ঘুমাই আছে। বাকী কি কবি? কি মানে এটা কথা কওঁ, বেয়া নাপাবি, শুনিছ না? ৰাতিপুৱা বন্ধু থাকলে বন্ধু মই ফাৰ্ষ্ট যাম, তই নাচবি বন্ধু। যাবি মই নুঠোঁতে যাবি, মই উঠাৰ পিছত কিন্তু মই যাম। বাকী গাইজ মানে কি, ৰুমটো লোৱাৰ কাৰণটো বেলেগ। বাকী আপুনি চাই লওক, এইটো আমাৰ বাথৰুম, ৰুমটো ঠিকেই আছে বাৰু, ধুনীয়া চাফা চুফাকৈ ৰাখিছে। বাকী মানে মেইন কথা হ'ল, আমি ৰুমটো লৈছোঁ কিয়, মানে কালি যিহেতু আমি মন্দিৰ দৰ্শন কৰিম, তো মন্দিৰ দৰ্শন কৰিব লগা হ'লে আমি গা ধুব লাগিব। চ' গা ধোৱাৰ কাৰণেতো আমি আৰু ক'ত গা ধুব যাম, সেইকাৰণে ৰুমটো ল'লোঁ। আৰু এতিয়া ইয়াতে থাকিম। আৰু যিহেতু আমি উমানন্দ যাম বুলি কৈছিলোঁ, উমানন্দ যাব নোৱাৰিলোঁৱেই, যিহেতু ফেৰী নাযায়। তো ফেৰী নাগিলে আৰু আমি ক'ত চাইকেল লৈ যাম, সেইকাৰণে উমানন্দটো কেঞ্চেল হ'ল। গতিকে ইয়াতে আহিলোঁ, ইয়াতে ৰাতি থাকি কালি কামাখ্যা দৰ্শন কৰি আমি আপাৰ আচামৰ ফালে গতি কৰিম কালি। তো ভালে থাকক সকলোৱে, থেংক ইউ।